আইতা আলু কেনেকুৱা কিলো 25 আৰু পিঁয়াজ 40 चलिए ना तो बढ़िया आलू है एकदम ऐसा वाला साइज का 1 किलो दीजिए आप আইতা আপোনাৰ দোকান এখন অঁ 1 কিলো কিমান দিন হ'ল আপোনাৰ দোকান আপোনাৰ ঘৰ কোন জেগাত হা मुजफ्फरपुर ইয়াতে ना मुजफ्फरपुर ক'ত আছে मुजफ्फरपुर के हम लोग हैं ইয়াত ক'ত থাকে घर है दुकान है वो घर है এইখন কিমান দিন হ'ল আপোনাৰ দোকান दुकान के 55 दिन से बेची हुआ अगर 700 से चला ले मोटा मानी चला ले उसका मर गया আপুনি অকলে ইয়াত থাকে এতিয়া ना बेटा तो এইখনো আপোনাৰে আচ্ছা এই আইতাক চাওক আৰু পিঁয়াজ দি দিয়ক আধা কিলো আইতা ইমান বয়সত আপোনাৰ বয়স কিমান হ'ব আইতা 60 আপ হ'ব ন 80 আপোনাৰ চাচুমা এইখনো এওঁলোকৰে হয় আৰু এই আইতাক চাওক কিমান হাৰ্ড ৱৰ্কিং পাৰ্চন হয় তেওঁ লেডি 80 আপ বয়সত এনেকৈ কৰি আছে আৰু বেলেগ মানুহ হ'লেতো নিজৰ এনেকুৱা এটা দোকান আছে বহি খালে হয় এইটো বয়সত চব চাই কি ভাল লাগিছে মোৰ হা ঘৰত বহিব নোৱাৰে নহয় সেইটোৱে চব যি মানুহ কাম কৰে কেতিয়াও এনেই বহি থাকিব নোৱাৰে এইটো কৰি আছে বুলি কাৰণে তেওঁ মেণ্টেন কৰি আছে চব এইটো পাল্লা কেলকুলেশ্যন চব জানে আইতা আপুনি চকুৰে দেখেনে ভালকৈ কাণেও শুনি পায় চব এইটো আলু পিঁয়াজ ল'লোঁ মই চব বাকী কেনেকুৱা ব্যৱসায় বিজনেছ কেনেকুৱা চলিছে আলু কেইটকাকৈ आलू 25 प्याज 40 जा মানুহজন আহিছে 25 বুলি কৈছে আইতাই থৈত থৈত কৈ গুচি গৈছে वो अपने आई আইতা আপুনি মানে এনেই নাথাকে এনেই বহি নাথাকে আপুনি जीवन भाई शादी क्यों घर है आपसे यार वो तो आप ऐसी घर में बैठ के ना रह सकी ना ना मन ना लगेगा मन नहीं लगता है ना अच्छा बहुत दिन आगे तुझे कॉल लिया ना आप लोग है लड़का बच्चा कोनो कोनो के देखते रहा घर में रहेगा तो हमारा मन न टिकेगा আপোনাৰ হেৰি নামটো কি ভাল নামটো मलती चौधरी মালতি चौधरी মালতি চৌধুৰী আচ্ছা এখন 50 সাল বেছি হৈ গ'ল আপোনাৰ আৰু এতিয়া नातनी बिया हो बस रह गए आखी बस माने আপোনাৰ একদম আপোনাৰ নিজৰ চাচুমা আপোনাৰ हाँ हाँ बड़ वाली আচ্ছা डांगर स्वाली बिया हो बस ইয়াতে ক'ত ক'ত ঘৰ আপোনালোকৰ ইয়াতে ঢাকা এইটো কি বুলি কয় वाली एक आते था राजनी होटल অঁ राजनी होटल जो है वो हमारे लड़की के दुकान है এইটো ইয়াৰ পইচা সেইবিলাক এওঁৱে নিজে হিচাপ करो ना दे ने लोआ नाती किबा किबि खाबो दिन থাকে আচ্ছা আপুনি পইচাবোৰ কি কৰে পইচা 3टा लोड़ा से ना অঁ तो तार बाबा माई ढुकाई गो অঁ डांगर लोड़ा के हाँ। हमरा तो ओकरे पाली तू पढ़ैलू लिखैलू আচ্ছা 3टा लोड़ा 1टा लोड़ा के नाती 3टा नाती কথা কৈছে অঁ नाती 3टा तो ओकर बाबा माई तो नहीं অঁ तो 5 साल के आती तो मर गई बाबा माई तो हमनी पोसै तो पढ़ाई लिखाई अभी सब डांगर अपना लेकर हो মানে মই সেইকাৰণে মই আইতাৰ লগত কথা পাতি আছোঁ আইতাতকৈ বহুত কম বয়সৰ মানুহ ৰাস্তাত ভাত পাতি খায় হয় নাই বাৰু কওক একদম ডেকা ডেকা মানুহ কিন্তু এই আইতাক চাই কাম কৰিবলৈ ক'লে নকৰে আইতাক চাই শিকিব লাগে মানে এইটো বয়সত 80+ এজ হ'ব আইতাৰ কিন্তু নিজে এনেকৈ মানে আত্মনিৰ্ভৰশীল মানে আইতাই ইণ্ডিপেণ্ডেণ্ট ফুলি
চ' এইটো বহুত বেছি ভাল লাগিলে মানিছে কুন্দি প্ৰত্যেকে আইতাৰ নিচিনা হ'ব লাগে, ব্যৱসায়মুখী নাইবা নিজৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে। সেইকাৰণে মই আইতাৰ লগত কথা পাতিলোঁ আৰু আইতাই আৰু বহুত বেছি দিন জীয়াই থাকক, 100 বছৰ বেছি দিন জীয়াই থাকক। আৰু এনেকৈ যদি নিজে ৱৰ্ক কৰি থাকে, এতিয়া এক্টিভ থাকে আইতাই, সেইবিলাকৰ পৰা ধৰি ৱেইট সেইবিলাক আকৌ বেগ চেগ ডাঙৰ সেইখিনিও কাম কৰে চাগে আইতাই। চ' এনেকৈ যদি চবেই নিজে কাম কৰি থাকে তেতিয়া বহুত বেছি দিন জীয়াই থাকে আৰু আমাৰ হেল্থ ভালে থাকে। চ' আইতা বহুত আমাৰ কাৰণে ইনস্পিৰেশ্যন হয়, তেওঁক চাই শিকিব লাগে আমি কৈছোঁ। আৰু আইতা মোক কেইটকা হ'ল? 1.5 কিলো। प्याज आलू ना অঁ 50 50। की करम बाबू न करम तो भात पानी कौन दी केकरा से मंगैत रह আইতা মই পইচাটো দিওঁ আৰু ভাইটিৰ ৰুমত যাম মানে এতিয়া, ভাগিনৰ ৰুমত। তো আলু মাংস বনাব, সেইকাৰণে আলু পিঁয়াজ নিব ক'লে। আৰু অকল এই দুটাই পায় আপোনাৰ, আলু পিঁয়াজ? हाँ এই লওক পইচা। एक धरा दो হ'ব দিয়ক, এইটো ৰাখি থৈ দিয়ক আপুনি। নহয় নহয় আপুনি তামোল খাব? নালাগে নালাগে নালাগে, চাওক মই আইতাক দিছোঁ, বৌ চাওক। না, 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 না। এইটো নিজৰ খুচিৰ কাৰণে এনে চলাই আছে। নাই 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 নাই, মই সেইটো কাৰণে নহয়, আইতা মোৰ আইতা বুলি দিছোঁ মই। নহয় বুজিছোঁ। মানে তেওঁ ইনস্পিৰেশ্যন হয় আমাৰ, চাওক। জোৰ জবস্তি এনে বহে নাতি পুতা কিবা কিবি দিয়ে মানে। অঁ খোৱা বোৱা একো কমি নাই। নাই নাই, মই গম পাইছোঁ, আইতাক কথা পাতিয়ে গম পাইছোঁ। মানে নাই তাক দিলে ভাল। ইমান ধুনীয়া এটা স্মাইলিং ফেচ লৈ তাৰ কিনে। মানে আছে চব। আইতা আপুনি তামোল খাব? ना ना মানে নিজৰ খুচি টাইম পাছ কৰিছে আৰু নাতি পুতা কিবা এটা 50 টকা দিলে তাতে আইতাক চাওক, চাই চাইছোঁ টকা দি। আপুনি ৰাখি থওক, এইটো নালাগে আইতা। নাই নাই আপুনি লৈ লওক। কিমান মৰম লগা আইতা চাওক, মই চাই ভাল লাগিছে। চ' এইটো এড্ৰেছটো হৈছে, এইটো নিৰ্মল চাৰিআলি যোৰহাটৰ। আৰু নিৰ্মল চাৰিআলিৰ পৰা যিটো এইটো হৰিজন কলনীৰ ফালে যোৱা একদম ষ্ট্ৰেইট আহি যোৰহাটৰ মিড পইণ্ট এইটো, আৰু সেইটো গৰালি ৰোড হয় সেইটো। আৰু ইয়াৰ পৰা যদি আপোনাৰ ষ্ট্ৰেইট গুচি আহে দেন এইখন আইতাৰ দোকান চাওক, একদম ষ্ট্ৰেইট। আৰু আহক আইতাৰ ওচৰত আপোনালোকে। বস্তু কিনাৰ কথা মই কোৱা নাই আপোনালোকক, কিন্তু এনেকুৱা এগৰাকী মানুহৰ লগত কথা পাতি যাওক, কি আইতাৰ চেহেৰাটো চালে আপোনালোকে গম পাই যাব। আপোনাৰ যদি কিবা টেনশ্যনত থাকে আইতাক দেখিলে দূৰ হৈ যাব। যদি আপুনি নিজৰ জীৱনক লৈ কিবা চিন্তাত পৰিছে নাইবা নিজৰ কৰ্মক্ষেত্ৰক লৈ, তেনেহ'লে আইতাৰ ওচৰত আহক। আইতাক চালে আপুনি মটিভেটেড হ'ব, ইনস্পায়াৰ্ড হ'ব। চাওক ফুল পজিটিভ এনাৰ্জিত নিজে এখন দোকান দি বহি আছে এইটো বয়সত, 80ৰো অধিক বয়সত। চাওক আলু আৰু পিঁয়াজ চেল কৰি আছে এনেকৈ। সেইটো একদম গৰালি যোৰহাট মেইন টাউনৰ পৰা আহিয়ে আপুনি ইয়াত আইতাক পাব। আৰু আইতাৰ মুখলৈ এবাৰ চাওক, কি আপোনালোকে নিজৰ সমস্ত দুখ পাহৰি যাব, মই গেৰাণ্টি দিছোঁ। ঠিক আছে আইতা, ভাল লাগিলে লগ পাই। আপুনি এইটো ৰাখি থওক, এইটো তামোল খাব আপুনি, এইটোকে লওক। हाँ तार वो हो হ'ব, এইটোৱে ৰাখি দিয়ক আপুনি দেই। তো চাওক, আপুনি ভালে থাকক আৰু বহুত দিন জীয়াই থাকিব, 100 বছৰ জীয়াই থাকিব, 100 সাল। ঠিক আছে, যাওঁ। তো এয়াই আইতাৰ পৰা আলু পিঁয়াজ কিনিলোঁ, আৰু মই এতিয়া বজাৰত আৰু বস্তু কেইটামান কিনিব আছে। চ' যাওঁ, আইতাৰ লগত ভাল লাগিলে লগ পাই। আইতা বাই, বৌ আহিছোঁ দেই। তো সেয়াই, এতিয়া বজাৰ কৰিব আছে। এইখন নিউ ভিল মাৰ্কেট হয় যোৰহাটৰ। তো ইয়ালৈকে যাম এতিয়া, আৰু কেইটামান বস্তু কিনিব আছে। চ' হোপ আপোনালোকে আইতাৰ সেইটো কৰ্ম দেখি আপোনালোকেও মটিভেটেড হ'ল। চ' কমেণ্ট কৰিব যে এইটো বয়সতো আমাৰ অসমীয়া ককা আইতাসকলে এনেকৈ সংস্থাপন দি নিজকে চলিব পাৰে নেকি, নাইবা আমি এওঁলোকক এনেকৈ কিবা কৰি দিব পাৰোঁ নেকি। চ' কমেণ্ট কৰিব। চ' থেংক ইউ, জয় অসম।